আজি হৈছে ডিব্ৰুগড়ৰ চতুৰ্থটো দিন আৰু আজি পৰিৱেশ চাওক পানী এইফালে পানীৰ পৰা মটৰ লগাই আছে পানী মানে শুহিবৰ কাৰণে তাৰ পৰা গৈ ইয়াত ব্ৰহ্মপুত্ৰত মানে পানীখিনি পাইপ দি পিনি তাত পেলাইছে আৰু এয়া ডিটিপি দয়াক দেখিছে মানে পানী মটৰ জেগাই জেগাই লগাই দিছে নহ'লে ভয়ংকৰ পৰিস্থিতি আৰু দেখিছে আপোনালোকে ফালে পাইপ দেখিছে কিমান ডাঙৰ পাইপডাল
আৰু এয়া হৈছে আমাৰ ঘৰৰ সন্মুখৰ পৰিৱেশ। আজি মই তলৰ পৰা দেখাইছোঁ, নহ'লে ওপৰৰ পৰাই দেখাই থাকোঁ। হ'লে এয়া চাওক, একদম তলৰ পৰা দেখাইছোঁ, পানী বাঢ়িয়ে আছে।